আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল গাড়ীৰ হেডলাইটত কোনখন আইনা ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি অবতল দাপোন এতিয়া দ্বিতীয় কোৱেশ্চনটোত দিয়া আছে মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড়ডালৰ নাম কি আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ ফিমুৰ এতিয়া নেক্সট 3 নম্বৰ কোৱেশ্চনটো হ'ল এচিড বৰষুণৰ মুখ্য কাৰণ হৈছে আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি নাইট্ৰজেন ডাই অক্সাইড নেক্সট 4 নম্বৰ কোৱেশ্চনটোত দিয়া আছে শব্দ তৰংগই নিম্নলিখিত কোনটো মাধ্যমত ভ্ৰমণ কৰিব নোৱাৰে আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি ভেকাম 5 নম্বৰ কোৱেশ্চনটো হ'ল কোনে মানৱ শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন কঢ়িয়াই লৈ যায় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি ৰেড ব্লাড সেল বা লোহিত ৰক্ত কণিকা এতিয়া নেক্সট 6 নম্বৰ কোৱেশ্চনটোত দিয়া আছে ব্ৰাছ এলয়ৰ মুখ্য উপাদানবোৰ কি কি আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি কপাৰ এণ্ড জিংক সাত নম্বৰ কোৱেশ্চনটো হ'ল হিমোগ্লোবিন হৈছে নিম্নলিখিত কোনটোৰ এক গুৰুত্বপূৰ্ণ উপাদান আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি ৰেড ব্লাড সেল এতিয়া নেক্সট 8 নম্বৰ কোৱেশ্চনটোত দিয়া আছে পোহৰৰ তীব্ৰতা জোখা সঁজুলিক কি বুলি কোৱা হয় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ লুচিমিটাৰ নেক্সট 9 নম্বৰ কোৱেশ্চনটো হ'ল কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে কোনবিধ নিষ্ক্ৰিয় গেছ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ ৰেডন এতিয়া 10 নম্বৰ কোৱেশ্চনটোত দিয়া আছে নিম্নলিখিত কোনটোৰ বাবে বৰষুণৰ টোপালবোৰ গোলাকাৰ হয় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি সাৰফেস টেনশন বা পৃষ্ঠৰ টেনশনৰ বাবে এতিয়া নেক্সট 11 নম্বৰ কোৱেশ্চনটো হ'ল শৰীৰৰ কোনটো অংগৰ সৈতে পেচমেকাৰ সম্পৰ্কিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি হাৰ্ট এতিয়া নেক্সট 12 নম্বৰ কোৱেশ্চনটোত দিয়া আছে টেসলা হৈছে নিম্নলিখিত কোনটোৰ একক আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ মেগনেটিক ইন্ডাকশন এতিয়া নেক্সট 13 নম্বৰ কোৱেশ্চনটো হ'ল তেজৰ কোনটো গ্ৰুপে সকলোৰে পৰা তেজ গ্ৰহণ কৰিব পাৰে আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি এ বি পজিটিভ নেক্সট 14 নম্বৰ কোৱেশ্চনটোত দিয়া আছে নিম্নলিখিত কোনটো ষ্টৰেজ বেটাৰীত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি লিড
নেক্সট 15 নম্বৰ কুৱেশ্যনটো হ'ল কলা ৰঙৰ বিপ্লৱ নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি ক্ৰুড অইল বা খাৰুৱা তেলৰ সৈতে 16 নম্বৰ কুৱেশ্যনটো দিয়া আছে ৰক্তচাপ কিহৰ দ্বাৰা জোখা হয় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি স্ফেগমোমেনোমিটাৰ নেক্সট 17 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো এটা নিষ্ক্ৰিয় গেছ আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি আৰ্গন এতিয়া 18 নম্বৰ কুৱেশ্যনটোত দিয়া আছে নিম্নলিখিত কোনটোৰ অভাৱত ৰক্তহীনতা ৰোগ হয় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি আইৰণৰ অভাৱত 19 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো এটা সংযোজক কলা নহয় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি স্কিন বা ছাল আজিৰ ভিডিঅ'ৰ 20 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰাকৃতিক ৰবৰ হৈছে নিম্নলিখিত কোনটোৰ বহুযোগীকৰণ আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি আইসোপ্ৰিন আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হ'ল CaOCl2ৰ সাধাৰণ নাম কি আৰু ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব ধন্যবাদ